हेलो एवरीवन वेलकम बैक टू माय यूट्यूब चैनल। आज मैं लै आसो आपनालोकर बारे नतुन रेसिपि लै। तो आज रेसिपि होइसे चितल माछर रेसिपि। चितल माछ आरो मैं बिलाही दि रांधिब बिचारिছো। इयाते आछे चितल माछ, एटु चितल माछ, पियाज, जलकिया, तार पाছত নহৰু आरो जलकिया इटु बटी दिम। तो चाइ থাকিব आपनालोके मैं केनेका बनाও। बर्तमान तेलটো गरम হৈ গৈছে। তাৰ পাছত আমি বনাও, পিয়াজটো দিও। प्रथमते चितल माछটো দি ভাজি ল'ব লাগে। অলপ বেছি ভাজি ল'ব নালাগে, বেছি ভাজিলে তিতা হয়। ইয়াৰ কাৰণে অলপ ভাজি ল'ব লাগে হালধি নিমখ দি। নিমখ দিও, নিজৰ জোখৰ মতে দিব নিমখ। হালধি, এইটো অলপ ভাজি লৈ বিলাহীটো দি দিব লাগে। এইটো বৰ্তমান ভজা হৈ গৈছে, মই বিলাহীটো দি দিও। तो फ्रेंड বিলাহীটো গলি গৈছে। তো মই পানীটো দিম এতিয়া। অলপ বেছি পানী দিব নালাগে, নিজৰ জোখৰ মতে দিলে হ'ল। বিলাহীটো গলালৈকে মই ঢাকি থম অলপ। যেতিয়া গলি যাব তেতিয়া অলপ পানী দিওঁ। বিলাহীটো গলি যোৱা নাই, অলপ পাছত গলি যাব। তাৰ পাছত মই নহৰু আৰু জলকীয়া থোৱাটো ইয়াতে বটি লৈছোঁ গিলাছ এটা। যেতিয়া পানী দি উতলাই আহিব তেতিয়া দি দিম। फ्रेंड ये उतल আহিল मैं ये दी दिওঁ। নহৰু আৰু জলকীয়া বটি থৈছিলোঁ। तो फ्रेंड ये उतल আহি আছে এতিয়া। আপোনালোকৰ ইচ্ছা, আপোনালোকে যদি জোল খায় তেনেহলে অলপ জোলকে থব পাৰি। আৰু আপোনালোকে যদি অলপ শুকানকে খায় তেতিয়া গোটেই পানীখিনি শুকুৱাব লাগিব। শুকুৱাই থলে হ'ল। तो मैं ये एकेबारे शुकानके खाब विचारूँ। तो शुकानके बनाम एकेबारे पानीটো गोटेই शुकुवाई लम। এইটো मोर रेसिपि হৈ গৈছে বৰ্তমান। तो फ्रेंड আপোনালোকক এই চিতল মাছৰ ৰেচিপি কেনেকৈ লাগিল আপোনালোকে মোক কমেন্ট কৰি জনাব। আৰু ভিডিঅ'টি ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব। মোৰ ভিডিঅ'টি চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।